তোমাৰ কি যে হ'ব নহয় Sorry. Sorry বলে কি এমনি ভালো হই যাব বাইরে যাই কারেন্ট বুঝাই নিলে বেশ ভালো হই যাব তোমালোকৰ মানে মানুহৰ কাৰণে আমাৰ পৃথিৱীত গ্লোবাল ওয়ার্মিং বাঢ়ি গৈছে Sorry মই সাফা কৰি দিম দিয়া সাফা কৰিলে কি ভালো হৈ যাব নেকি সব বস্তু এনেকৈ কৰে নহয় হয় আৰু ভাবি চিনি চাব লাগে ইডিয়েট বিলাকৰ কাৰণে আমাৰ পৃথিৱীখন ধ্বংস হৈ যাব পথত আগবাঢ়িব ধৰিছে নিজৰ কাৰণে নহলে পৃথিৱীখনৰ কাৰণে ভাবিব লাগে না কৰিম দিয়া তোমাক লাজ নাই ইমানখিনি অৱস্থা তুমি কেনেকৈ ক'ব পাৰিছা বাহিৰত যাববিলাকত তুমিয়ে পেলাইছা ন মই পেলালে বেলেগে পেলাইছে মিছা কথা নকবা থাকি তাতে বৰ বেয়া অভ্যাস হয় আৰু এইবোৰ এৰা চাফা কৰা ইমান যেনে ইডিয়েট বিলাকৰ কাৰণে আমাৰ পৃথিৱীখন আজিকালি বেয়া হৈ গৈছে চাফা কৰা মই দিয়া কৰিম দিয়া আজিৰ পৰা কেতিয়াও জাবৰ য'তে ত'তে নেপেলাম আৰু ঘৰো এনেকে লেতেৰা কৰি নথওঁ আৰু আপোনালোকেও নথব নমস্কাৰ বন্ধুসকল যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব ইয়াত কমেন্ট দিব আৰু সাবস্ক্ৰাইব কৰিব আমাৰ চেনেল অসম এন্টাৰটেইনমেন্ট ৱৰ্ল্ড সো বাই বাই সো আজিলৈ বাই বাই